টোপনি নিচা ভাঙাই নাই মোৰ। হে গাইজ, গুড ইভিনিং। এতিয়া টাইম হৈছে 5:30 আৰু মই পূৰা কুম্ভকৰ্ণ ৰকম শুই থাকিলোঁ। আৰু সেইখন মোৰ ফটোখন দেখিছেনে? দোহান চোকাযোৰা কি ধুনীয়াকৈ ৰাখি থ'লোঁ। ফটো মানে এইটো হ'ল এটা ৱাল ষ্টিকাৰ হয়, সেইটো চাইডৰ পৰা এইটো চাইডৰ পৰা অকণমান উঠি গৈছে, কাৰণ মোৰ ছোৱালীজনী ইমান বদমাছ। তাই কি বুলি সেইদিনা এনেকৈ ধৰি টানি দিছে, উঠাই আছে। আৰু ভাবিছোঁ মই শনিবাৰে ৰুমটোত কালাৰ কৰিম। চ' যদি কালাৰ কৰোঁ শনিবাৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি মই ৰাতিপুৱাৰ কাম আবেলি কৰিব লগা হৈছে। চ' চাওঁ কি কৰোঁ মানে আজি গোটেই ঘৰৰ দুপৰীয়া শুইছিলোঁ কাৰণে সেইটো চাইডৰ পৰ্দাকেইখন পুৰণা পৰ্দাটো আকৌ লগাই দিছোঁ। মানে ধোৱা পৰ্দা হয়, ধুই কিনে আকৌ সেয়া কৰি দিছোঁ। বিচনাৰ চাদৰ পাৰা নাই। আৰু দেখিছেনে মোৰ ছোৱালীজনীয়ে কি বস্তু আনি ক'ত ৰাখিছে এইবিলাক চাওকচোন। এইটো হ'ল জুচ বনোৱা, এইটো আনিছে সেইদিনা আনা আইচক্ৰীমৰ ডিব্বাটো, তাৰপিছত চেকনি, চাহ চেকা চেকনি, ৰিমট, টিভি ৰিমট দুটা, এটা টাটা স্কাই আৰু এটা টিভি ৰিমট। এইবিলাক আনি তাই চলি আছিল। তো এইবিলাক মই জাগাৰ বস্তু জাগাত ৰাখোঁ। আৰু ভিডিঅ' যেতিয়াই মানে ব্লগ বনাব চেষ্টা কৰোঁ, তেতিয়া কোনোবাই ফোন কৰিব। এতিয়াও আহিছে এটা ফোন, তো মই কথা পাতি লওঁ আৰু দেখাই আছোঁ। এইটো ৰুমতো কোনোমতে পৰ্দাটো টানি অকণমান শুই ল'লোঁ। আৰু এইপিনৰ পৰ্দাবিলাক আছে লগাব, তো মই মোৰ ব্লগ আজি পিছবেলাৰ পৰা চুৰু কৰিছোঁ। তো চুৰু কৰোঁ। কাপোৰ মই ইমানবোৰ কাপোৰ ধুইছোঁ। ইয়াতে আধা জাপিলোঁ আৰু আধা জাপিব আছে। দেখিছেনে ইমান বেয়া কৰি ৰাখিছোঁ কাপোৰবিলাক। তো মই এতিয়াহে মানে ৰাতিপুৱাৰ কাম এতিয়া চুৰু। ৰাতিপুৱা কাপোৰ কানি ধোৱাতে গ'ল আৰু এতিয়া ৰাতিপুৱাৰ কাম গধূলি পিছবেলা চুৰু কৰিব ওলাইছোঁ। তো ৰাতিপুৱা ধোৱা মেলাতে গ'ল আৰু এতিয়া মই গোটেই টানিম। কি কৰিম আৰু বেলেগ পৰ্দা আনাও নাই। সেইকেইখন পৰ্দাই ধোৱা মেলা কৰি খালি এইটো ৰুমৰ পৰ্দাকেইখনহে আনিলোঁ। কিন্তু এইটো ৰুমৰ পৰ্দাকেইখন মাৰ শ্ৰাদ্ধৰ আগে ধুইছোঁ, সেইটো কাৰণে নুধুলোঁ। এইটোও ধুইছিলোঁ, কিন্তু কোন হয় এইজনী? কোন হয়? তোমাক মই বাবু বুলি ভাবি তুমি বাবু নেকি? এইফালে আহাচোন। তুমি বাবুনে মুনু? তুমি বাবুনে মুনু কোৱা? অঁ, মুনু। তুমি বনা ভিডিঅ'। হাই কোৱা, হাই নমস্কাৰ কোৱা। আৰু কোৱা, আপোনালোকৰ খবৰ ভালনে? হৈছে ভিডিঅ' বনালা? তাই ভিডিঅ' বনাইছে মোৰ লগত। কি জমনি। মই কাম ষ্টাৰ্ট কৰোঁ দেৰি হৈ যাব। ভোক লাগিছে, কি খাবা? বিস্কুট। অ'কে, মই আনি আছোঁ। মানে ইমানে আনছি, আজি ভাত খোৱা বাচনো ধোৱা নাই, সেনেকাই আছে। গাখীৰটো গৰম কৰি অকণমান ছোৱালীজনীক খাব দিওঁ। দুষ্ট কিয় কৰিছা? একো পৰি নাযায় দিয়া। এই গেছটো তলত নোমোৱা আছে। অকণমানকৈ গৰম কৰিম। গাখীৰো নাই, অকণমানকৈ গাখীৰ আছে তোমাৰ কাৰণে। অকণমানকৈ গাখীৰ এইটো দিয়া। এটা খোৱা, এটা দিয়া। হৈ যাব? খাব পাৰিবানে? খাব পাৰিবা? নাই আনে। শুইছে না অকণমান? মই কৈছোঁ না শুই যাব বুলি। সেইফালে আপিয়ে চাব, আপিয়ে আছে খিৰিকী দি, আপি চাব। তুমি খা, গৰম আছে। তুমি খোৱা হা, মই কাম কৰোঁ না, তুমি খাই থাকা। মই এতিয়া মোৰ আলনাখনৰ এটা DIY কৰিম। চ' আপোনালোকে হাঁহিব যে এই আৰু পাগলে আলনাখনত কি DIY কৰে। চ' মোৰ নহয় আলনাখন, কালি মই মানে এখন বিচাৰিছিলোঁ কাঠৰ, কাৰণ এতিয়া বোলে কাঠৰ আলনাটো দেৰি লাগিব বনাই দিয়াত। তো মোক সোনকালতে লাগে।
যিখন লোহাৰ মানে মোৰ আছিল আগৰ সেইখন মোক নালাগে, মই বেলেগক দি দিলোঁ। মানে লোহাৰ এটা বস্তুত আনিলে 10টা পৰি যায়, সেইটো কাৰণে মোৰ ভাল নালাগে। গোল লোহাটোৰ আছিল, সেইটো কাৰণে ভাবিলোঁ সেইখন নালাগে, মই এখন কাঠৰ বনাই আনো। কাঠৰ বনাই আনা মানে ডাইৰেক্ট কিনিব পাম বুলি ভাবিছিলোঁ ফাৰ্নিচাৰৰ দোকানত, তাত নাপালোঁ। নোপোৱা দেখা পাই এনেই ফুটপাথৰ পৰা মই এখন আলনা কিনি আনিছোঁ, উপায় নাই, কাৰণ এতিয়া বোলে নহ'ব, দেৰি হ'ব, তো দেৰি হ'লে মই কাপোৰ ক'ত থ'ম, সেইটো কাৰণে আলনাখন আনিলোঁ। কিন্তু আলনাখনৰ একেবাৰে সৰু চাইজ, একেবাৰে কম দামী, যিটো ফুটপাথত বিক্ৰী কৰে তাৰ পৰা আনিছোঁ। তাত আৰু ইমান ভালটো বস্তু নাপায়, একদম মানে কাঠি কাঠৰ। তো মই আপোনাক বেক কেমেৰা কৰি দেখাই আছোঁ আপোনালোকক। এখন হ'ল মোৰ একেবাৰে সাধাৰণ আলনা। তো আলনাখনত মই কি কৰিম জানে, এইখিনি জেগা মোৰ মানে একদম একেবাৰে ইমান ঠিক লগা নাই, সেইটো কাৰণে মই মোৰ শাশুমাহঁতৰ বাৰীৰ পৰা এখেতক বাঁহৰ জেক কাটি আনিব দিছোঁ। তো এই দুডাল বাঁহৰ জেক মই বিচনাতে থৈ আপোনালোকক দেখাই দিওঁ। তো এই দুডাল মই এতিয়া কি কৰিম জানে, মই দেখাই আছোঁ। এই বস্তুখিনি ফাঁক আছে নহয়, এইখিনিত এডাল দিম, এইখিনিত এডাল দিম, দিলে ইয়াত মই কিছুমান মানে এইখিনি গাঁঠি ল'ম, ইয়াতে এটা গাঁঠি মাৰি দিম, ইয়াতে এটা গাঁঠি মাৰি দিম, আৰু এটা আনিছোঁ। তাৰপিছত ইয়াতে অকণমান আছে ফাঁক, এই তলত, একেবাৰে তলত দেখিছেনে, তো এইখিনিত এটা গাঁঠি মাৰি, এইটো দুটা মই পেজ বনাই লৈছোঁ। ইয়াত মই মোৰ সদায় পিন্ধা নাইটি, পেটিকোট এইবিলাক ৰাখিব পাৰিম, আৰু তলত মেখেলাবিলাক ৰাখি দিছোঁ, এইবিলাক মেখেলা, তো এইবিলাক ৰাখিব পাৰিম ইয়াত। মই এতিয়া আলনাখন আগত ঠিক ঠাক কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইটোৱে হ'ল মোৰ DIY। ভাল লাগে হ'লেও কমেণ্ট কৰিব আপোনালোকে। এইটো মোৰ ছোৱালী দেখিছেনে, ইমান বদমাছ। মোৰ এইডাল ট্ৰাইপডডাল, তাইৰ বোলে ঘৰ, ট্ৰাইপডডাল ওলালে এনেকুৱা কৰে, ট্ৰাইপডডাল ওলাবই নোৱাৰোঁ মই। আৰু মোৰ ঘৰটোৰ কালাৰ দেখিছে, আপোনালোকে ভাবিব ইমান লেতেৰা নাই, কিন্তু এইবিলাক লেতেৰা নহয়। কি হয় জানে, আগত মোৰ ঘৰটোত মানে মেট পৰা আছিল, মোৰ পূৰা ভিডিঅ' কৰা দেখিছেনে, মোৰ ছায়াটো দেখি আছে, মই পূৰা বিচনাত বহি ভিডিঅ' কৰি আছোঁ। চ' মই কৈ আছিলোঁ মোৰ পাক্কাখনৰ কথাটো। পাক্কাখন হৈছে মোৰ আগত মানে কাৰ্পেট পাৰা আছিল, পাক্কা কাৰ্পেট লগোৱাত মানে আঠা লগাই যে, সেইটো কাৰণে দেখিছেনে কি অৱস্থা হৈছে, পাক্কা একদম লেতেৰা যেন, কিন্তু লেতেৰা নহয়, চব সেইবিলাক আঠা, কি আঠা কয় এইটো, এই মা ভাঙি যাব ট্ৰাইপডডাল, কিবা আঠা আছিল নাজানো। তো সেইটো কাৰণে পাক্কাৰ অৱস্থা এনেকুৱা। মই কি জমনি, মই মানে কৰোণাই হৈছে নেকি, ক'ব নোৱাৰিছোঁ, বহুত দিনৰ পৰা মোৰ কাহ হৈ আছে, কিন্তু ভাল পাওঁ আৰু হয়, কি জমনি। মোৰ মানে মুখত এনেকুৱা, মোৰ জিভাটো চুটি নে কি মই নাজানো, মোৰ DIY নেকি, তো মই DIY 365 মাৰি দিম নেকি এনেকুৱা লাগিছে। তো বাবুই মোক সেইপিনৰ পৰা চাই হাঁহি আছে, আৰু এজনী কোনোবা আহিছে মোৰ ঘৰৰ আলহী, মই সেইটোকো দেখাই আছোঁ। তো মই কোৱা ভাষাটো আপোনালোকে ইগন'ৰ কৰিব দেই, DIY নে কি মই নাজানো, কৈছোঁ আৰু ক'ব লাগে। ত' চবকে দেখা পাওঁ, চবৰে ভিডিঅ'বিলাকত যে DIY হয় চাগে। জমনি, মই গোটেইখিনি কৰি আপোনালোকক দেখাই আছোঁ, নাহাঁহিব। কোন হয় এইজনী, কোন হয় এইজনী, মোৰ ভাই বোৱাৰী। হাই ক, চব আইনাখনত মোকে দেখিলে, সেইফালে আইনাখন লেতেৰা, এইফালেও আইনা, চাৰিওফালে আইনা। হাই ক, নাম কি? কৃষ্ণা। বৰ্তমান কৃষ্ণা কি? সিং, দাস, কিবা দুটাও, দাস আৰু সিং কৈ দিবি, তাৰে মাজতে আৰু এটা লাগি যাব, কাকতি না? হাই ক। মানে লকডাউনত দাদাৱে বিয়া পাতিছে, দাদাৰতো কইনাজনী আপোনালোকে দেখিছে, বৌজনী আপোনালোকৰ লগত চিনাকি কৰিছোঁ। ভাইটিও লৈ আহিলে, ভাইটিৰ গাৰ্লফ্ৰেণ্ডজনী থাকিলে, ইয়াতে আছিল কেইদিনমান, আৰু এতিয়া সকলোৱে ক'লে যে এনেকৈ থাকিলে নহ'ব, তো সিহঁতক মানে কাতিৰ মাহটো যোৱাৰ পিছত নিয়ম কৰাই দিব, সেইটো কাৰণে তাই এতিয়া আছে বাইদেউৰ ঘৰত। আলনাখন মই এনেকুৱা পেজটো বনাই দিলোঁ, দেখিছেনে, তলত ইটা দি দিছোঁ, ইটাটো পেপাৰেদি সেয়া কৰিছোঁ, অকণমান চাপৰ হয় কাৰণে ইটাটো পেপাৰৰ লগত সেয়া কৰি দি, মানে পেকিং বনাই দি
এনেকৈ কৰিছোঁ। এইটো হ'ল, এতিয়া কিমান পেজ ওলাই গৈছে। ভাগৰ লাগি গ'ল। এতিয়া মই বনাই 1 কাপ চাহ খাই লৈ আছোঁ। তাৰপিছত আকৌ কি বনাওঁ ৰাতি তাকে ভাবি লওঁ। এইটো হ'ল মই বনোৱা আচাৰ, বগৰী আচাৰ। ইমান টেষ্টি লাগিছে, গোন্ধটো ইমান ধুনীয়া। মই অকণমান ৰ'ব নোৱাৰি খায়ে পেলালোঁ। চাহ খাই আৰু মোৰ জাপিব আছে কাপোৰ, ধোৱা কাপোৰবোৰ জাপিম। তো জাপি উঠি ভাবিছিলোঁ ৰাতি মই চিকেন আৰু ৰুটি বনাম। যদি চিকেন নানে তেনেহ'লে ভাতকে বনাই দিম, চাওঁ কি কৰে। চাহটো খাই লওঁ, পিছত কথা পাতি আছোঁ। আজি ৰাতিৰ খানা মই বনালোঁ ৰুটি, সেইটো হ'ল মাংস আৰু বুটৰ দালি আছিল দিনত সেইটোৱে, আৰু এইটো হ'ল মই বনোৱা বগৰী আচাৰ। তো আজি ৰাতিৰ সাজ আমাৰ এইটোৱে। ৰুটি বনাই ভাগৰ লাগি গৈছে, কাৰণ গৰমো লাগিছে, আৰু এইপিনে ময়ো ইমান জব কৰিছোঁ, ইমান কাম মাখা ওলাই ৰুটি বনাইছোঁ। তো ৰুটি চুটি হৈ গ'ল, এতিয়া আমি খাওঁ, কাৰণ বহুত ভাগৰ লাগিছে। আৰু অলপ মানে মোৰ কাম থাকি গৈছে, মানে 2খন বিছনা চাদৰ আৰু মানে জাপিব থাকি গ'ল। তো সেইটো কাৰণে ভাবিলোঁ খাই কেনে একেবাৰে শোৱাৰ আগে আগে জাপি ল'ম। মই আৰু মোৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ, আৰু দীঘলীয়া নকৰোঁ। তো আৰু নতুন এটা ৰেচিপি বা ব্লগত লগ পোৱাৰ আশাত বাই বাই, গুড নাইট।